হেল্ল' বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম। চাওক মানে মই আজি আহি পেলাই আছোঁ বৰ্তমান পথাৰত। আমাৰ পথাৰতে বানপানী হৈছে। বানপানী মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু কপিলী নদী মই অকণমান দেখাম বাৰু। এতিয়া মই বৰ্তমান পথাৰত আছোঁ। চাওক পথাৰখন চাই লওক ধুনীয়াকৈ। মোৰ বেক চাইডে দেখিছে চব পানী 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 বৰ্তমান। ইয়াত মানে মাছ মাৰিবলৈ মানুহ আহিছে আৰু বৰষুণ পৰি আছে। বৰষুণ পৰি থকাৰ কাৰণে অলপ কমি আছে। শুনা পাইছে চাগে, ছাতি লৈ আছোঁ মই বৰ্তমান। ছাতি লৈ আছোঁ, ছাতিত শব্দ শুনিছে চাগে, ইমান বৰষুণ পৰি আছে। এইটো ৰাস্তাতে মই বৰ্তমান খাৰা হৈ আছোঁ। ৰাস্তাটো এইফালেও পানী আৰু এইটো চাইডেও পানী। চাওক মই দেখাই আছোঁ আপোনালোকক, ধুনীয়াকৈ দেখাই আছোঁ। মাছ ধৰি আছে, মই মাছ ধৰাও দেখাই আছোঁ। চাই থাকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। দেখিছে আপোনালোকে কিমান পানীত মানে মাছ ধৰি আছে, এৰাই আছে মাছ। দেখিছে আপোনালোকে জালৰ পৰা মাছ এৰাই আছে। ময়ো জাল কিনিবলৈ যাম বাৰু। জাল কিনি পেলাই আহি পেলাই মাছ ধৰিমহি। ধৰি পেলাই মাছ পাওঁ নাপাওঁ আপোনালোকক এবাৰ দেখাই দিম। চাওক বৰষুণত তিতি তিতি মাছ মাৰি আছে। মই বাৰু বৰষুণ এৰাৰ পিছতহে আহিম। বৰষুণ মানে পৰি থকাৰ পাছত তিতি তিতি মাছ ধৰিবলৈ নাযাওঁ। বৰষুণ এৰাৰ পিছত মই আহি যাম আৰু মাছ পালে নাপালে আপোনালোকক দেখাই দিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো বেক চাইডে থাকে, এইটো ৰাস্তা হয়। দেখিছে আপোনালোকে ৰাস্তাটো বৰ্তমান চব পানী হৈ আছে। এখন মানে অকণমান মিনি ব্ৰহ্মপুত্ৰ হৈ আছে। দেখিছে আপোনালোকে চাওক চবফালে মানে পানী 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 একদম পূৰা মিনি ব্ৰহ্মপুত্ৰ হৈ আছে। দেখিছে পানীখিনি অলপ লেতেৰা হৈ আছে। চাওক মই পানীখিনি দেখাই আছোঁ। পানীখিনি বহুতেই মানে অলপ নহয় বহুতেই লেতেৰা হৈ আছে। আৰু যিটো ৰাস্তা, এই ৰাস্তাটো মই যিটো ৰাস্তাত বৰ্তমান খাৰা হৈ আছোঁ, এই ৰাস্তাটো মই যোৱাকালি সন্ধিয়া সময়ত আহিছিলোঁ। মানে এইটো ৰাস্তা পৰা এই গছৰ তললৈকে ধুনীয়াকৈ যাব পাৰিছিলোঁ। ৰাস্তাটো মানে পানী নাছিলে। এতিয়া আজি ৰাতিপুৱা পানী হৈ গ'ল। চাওক মই দেখাই আছোঁ আপোনালোকক। এইটো চাওক ৰাস্তাটো ওলাই আছে আৰু ইফালে ৰাস্তাটো চাওক আপোনালোকে ধুনীয়াকৈ মানে পানীয়ে ডুব যোৱাই আছে। এই যোৱাকালি আহিছিলোঁ, এই গছৰ তললৈকে গৈছিলোঁ ধুনীয়াকৈ মানে সন্ধিয়া সময়ত আহিছিলোঁ। গছৰ তললৈকে ৰাস্তাটো ওলাই আছে, ধুনীয়াকৈ যাব পাৰিছিলোঁ। কিন্তু আজি চাওক পানী পানী পূৰা পানী হৈ গ'ল মানে। আপোনালোকৰ মানে পানীখিনি ইয়াত বহুতেই লেতেৰা পানী। দেখিছে আপোনালোকে পানীখিনি মানে বহুত ঘোলা পানী আহিছে। ইয়াত দুখন নদী পানী আহিছে। এখন আহিছে কপিলী নদী, এখন আহিছে বৰপানী নদী আহিছে। দুইখন নদী মানে পানী লগ লাগি পেলাই মানে এইখন আপোনাৰ পথাৰখন সাগৰ নহয় ব্ৰহ্মপুত্ৰ হৈ গৈছে। দেখিছে আপোনালোকে চাওক চাওক পানী হোৱাৰ কাৰণে জীৱৰ কি অৱস্থা হৈছে চাওক। এইটো দেখিছে আপোনালোকে নিগনি হয়, নিগনি পানী তলে তলে লুকাই লুকাই গৈ আছে। দেখিছে এই পানীৰ কাৰণে মানুহৰো গতি নাইকিয়া হৈছে। এইবিলাক জীৱ জন্তুবিলাকৰ মানে গতি নাইকিয়া হৈছে। গৰু ছাগলী দেখিছে পথাৰ হয়, যি নেকি গৰু ছাগলী ইয়াত গৰু এৰাল দিবলৈ আহে। এতিয়া মানে পানী 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 হৈ যোৱাৰ কাৰণে গৰু ছাগলী এতিয়া ক'ত কেনেকৈ কি খাব ঠিক নাই আৰু, পেট শুকাই যাব চাগে। জাল কেইখন পাতিছে আপুনি? জাল কেইখন পাতিছে আপুনি? জাল কেইখন পাতিছে? কাৱৈ মাছ এটা পাইছে, ডাঙৰ কাৱৈ মাছ এটা পাইছে। এই আমাৰ লোকেল মাছ, এইবিলাকে আমাৰ লোকেল মাছ হয়। পইচা নিদিয়াকৈ খাবলৈ পোৱা যায়। বৰষুণটো মানে চাওঁতে চাওঁতে বেছিকৈ আহি গৈছে। বেছিকৈ আহি যোৱাৰ কাৰণে মই এতিয়া যাওঁগৈ বুলি যাওঁ। আপোনালোকক দেখাম আমাৰ ঘৰটো, মানে ঘৰৰ পিছফালে কপিলী নদীত কেনেকুৱা হৈ আছে আপোনালোকক এবাৰ দেখামগৈ। চাওক ইয়াত জাল পাতিবৰ কাৰণে মানুহ অলপ অলপ আহিছে। বৰষুণ পৰিছে যদিও মানে নাহাকে থকা নাই। জাল পাতিবলৈ মানুহ আহিছে, বহুত আহিছে। এতিয়া মানে চাওক মই ঘৰলৈ যাওঁ। ঘৰলৈ গৈ পেলাই আপোনালোকক আমাৰ ঘৰৰ পিছফালে দেখাম আৰু কিমান আমাৰ ঘৰৰ পিছফালে কিমান পানী হৈছে কিমান নাই হোৱা। কাইলৈ অলপ বেলেগ ফালেও দেখাব চেষ্টা কৰিম। চাই থাকক, মই এতিয়া ঘৰলৈ গৈ লওঁ। ঘৰত লগ পাই আছোঁ আপোনালোকক আমাৰ ঘৰৰ বেক চাইডে। চাই থাকক ভিডিঅ'টো। সেইখনে কপিলী নদী। এইখন কপিলীত আমি আগতে দেখিছিলে খানা খাইছিলোঁ। এখন কপিলীত এতিয়া বাঢ়ি আছে। বাঢ়ি থকাৰ কাৰণে দেখিছে আপোনালোকে নদী কিনাৰ মানুহখিনিক অৱস্থা কি হৈছে দেখিছে। ইয়াত দেখিছে আপোনালোকে দুৱাৰমুখতে মানে বাচন ধুব পাৰিছে। পানীয়ে পানী মানে পানীৰ অভাৱ নাইকিয়া হৈছে। বিশেষকৈ খাবলৈ যদি কিবা অসুবিধা হয়, কিন্তু মানে পানীৰ অভাৱ নাইকিয়া হৈ গৈছে। তাৰপিছত কিমান পানী 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 মানে আমাৰ দাম পৰিলোঁ। এইটো চাওক মেইন ৰাস্তা হয়। মেইন ৰাস্তা আপোনালোকে দেখিছে বস্তা দি পেলাই মানে মাথাউৰি মাৰিব লগা হৈছে। এইটো পানী আহিছে, অলপ অলপ পানী আহি গৈছে। দেখিছে চাওক পানী আহিছেই, মাথাউৰি মাৰি আছে। বিশেষকৈ পূৰা বস্তাত বালি ভৰাইছে। বালি ভৰাই ধুনীয়াকৈ মানে মাথাউৰি মাৰি আছে। ৰাস্তা পূৰা মানে মাজত পানী আহি গৈছে। ইয়াতে মানে কাম কৰি আছে। বস্তাত বালি ভৰাইছে। বালি ভৰাই লৈ পেলাই মানে ধুনীয়াকৈ দি পানী যাতে নাহক বুলি মানে কৰি আছে। চাওক ৰাস্তাটো দেখিছে, ৰাস্তাটো কিমান মানে কাণতে পানী আছে। দেখিছে আপোনালোকে এইটো মেইন ৰাস্তা হয়। এইটো মেইন ৰাস্তা হয়। আগলৈতো পানী বাগৰিছে বাৰু, কিন্তু বাগৰা নাই, বাগৰ হৈ আছে। এইটো চাওক ৰাস্তাত পূৰা মানে পানীয়ে খুন্দিয়াই আছে। অলপ ওখ কাৰণেহে মানে অহা নাই। ক'ৰবাত মানে ৰাস্তাবিলাকত পানী বাগৰি আছে। মই আপোনালোকক সেয়াও দেখাবলৈ যাম বাৰু। এতিয়া মানে বিশেষকৈ আমাৰ ঘৰৰ ওচৰতে, এইখিনি আমাৰ ঘৰৰ পৰা ধৰি লওক 200 মিটাৰ আঁতৰতে মানে বাগৰ হৈ আছে। মই এইখিনিৰ পৰা দেখাবলৈ আহিলোঁ। ইয়াৰ পিছত মই বেলেগ ফালে যাম। বেলেগ ফালে গৈ পেলাই আৰু কপিলী ক'ত মানে পাৰ ভাঙি মানে পানী বাগৰি আহি আছে আপোনালোকক মই দেখাই থাকিম। ভিডিঅ' আপোনালোকে নিশ্চয় শেষলৈকে চাই থাকিব বুলি আশা থাকিল। এয়া আপোনালোকে দেখিছে মোৰ পিছফালে মানে মই পানীতে খোজকাঢ়িছোঁ। দেখিছে আপোনালোকে কিমান পানী পানী পানী। এইটো ৰাস্তা হয়, এইটো মেইন ৰাস্তা হয়। চাওক পানী মাত শুনিছে আপোনালোকে। চাওক ইফালে মানে নদীৰ পৰা পানীটো আহিছে। এইফালে পূৰা যিমান পাৰে তিমান বাগৰি গৈ আছে। পানী মাত শুনিছে আপোনালোকে। চাই থাকক, মই ধুনীয়াকৈ আপোনালোকক দেখাই দিব চেষ্টা কৰিম। মই বৰ্তমান পানীতে আছোঁ আৰু কিমানলৈকে পানী হৈছে মই আপোনালোকক দেখাই দিছোঁ। চাই থাকক ৰাস্তাৰ ওপৰত কিমান পানী হৈছে মই দেখাই দিছোঁ। চাই থাকক আপোনালোকে পানী মাত শুনক এবাৰ।
চাওক দেখিছে আপোনালোকে মোৰ পিছফালে কিমান মানে মানুহে পানী চাবলৈ আহিছে, বহুত মানুহ আছে ইয়াতে। মানে এখন ৰিজাৰ্ভ হয়, ৰিজাৰ্ভখনত বিশেষকৈ এতিয়া এনেইতো মানুহৰ ঘৰ 2-3টামান আছে, কিন্তু এতিয়া বৰ্তমান পানী চাবলৈ কাৰণে বহুত মানুহ আহিছে। চাওক এইফালে চাওক, বহুত মানুহ আছে চাওক। এই দুখন আমি ভূৰ বনাই লৈছোঁ, আমি মানে মাছ ধৰিবৰ কাৰণে। ইয়াত দ পানী হৈ গৈছে, আমি মানে ঠানি নোপোৱা হৈ যাওঁ, সেইকাৰণে আমি ভূৰ বনাই লৈছোঁ। ভূৰত এতিয়া আমি যাম, মাছ ধৰিবলৈ যাম। কেনেকৈ যাওঁ কি কৰোঁ দেখাম। এবাৰ মাছ ধৰি আনিলোঁ, বিশেষকৈ মানে লগত মোবাইল নাছিলে, মাছ এই গেঞ্জিতে বান্ধি লৈছোঁ, মাছ আছে। আমি এতিয়া ভূখন লৈ পেলাই আমি যাম, ক'লৈ যাওঁ ক'লৈ নাযাওঁ, মাছ কেনেকৈ ধৰোঁ পাৰিলে এবাৰ দেখাই দিম, চাই থাকক। সেইখন আমি এতিয়া ভূৰত বহি ল'লোঁ, ভূখন লৈ পেলাই আমি গৈ আছোঁ, গৈ পেলাই চাম ক'লৈ যাওঁ ক'লৈ নাযাওঁ। জাল চাবলৈ যাম বাৰু, বেলেগ ক'লৈও নাযাওঁ। জাল চাই পেলাই আহি আপোনালোকক দেখাই আছোঁ। মোবাইলটো লৈ নাযাওঁ, মোবাইলটো ইয়াতে কাৰোবাৰ এটা হাতত দি যাওঁ, আপোনালোকে চাই থাকিব। আমি ভূ চলাই গৈ থাকিম, চাই থাকিব। আমি এই ভূখন লৈ পেলাই ওলাই আহিছোঁ, মাছ পাওঁ নে নাপাওঁ ঠিক নাই, কিন্তু আমি জাল চাম বুলি গৈছোঁ। জাল চাম, চাই পেলাই আমি যদি মাছ পাওঁ আপোনালোকক মই আহি পেলাই দেখাই আছোঁ, চাই থাকক। আমি ধুনীয়াকৈ মানে মাছ ধৰিবলৈ গৈ আছোঁ, বিশেষকৈ মানে এতিয়া মাছকেইটা ধৰি আনি আপোনালোকৰ ওচৰলৈ আহি আছোঁ, চাই থাকক। মই আকৌ আহি পেলাই লগ পাই আছোঁ আপোনালোকক ধুনীয়াকৈ। আৰু মানে গাঁৱত জন্ম হোৱা এটাই সুবিধা দেখিছে, বানপানী আছে, আমি ভূ লৈ ধুনীয়াকৈ গাঁৱৰ ল'ৰাবিলাকে ধুনীয়াকৈ মানে মাছ ধৰি আছে। ধুনীয়াকৈ আমি ভূ চলাই মাছ ধৰিবলৈ গৈ আছোঁ। যেনেকৈ মানে গাঁৱত জন্ম হোৱা এইটোৱে এটা মানে মজা আৰু। চাওক টাউনত এইবিলাকতো নাপায়, আমি এতিয়া গাঁৱৰ ল'ৰা যিহেতু আমি এইবিলাক মানে ধুনীয়াকৈ বিন্দাছ, মানে বানপানী হ'লে কিবা হ'লে মানে ধুনীয়াকৈ এনজয় কৰিব পৰা যায়। চাওক এই দুটা মাছ আমি পাই ল'লোঁ। বিশেষকৈ আমি যে গৈছিলোঁ ভূ লৈ পেলাই গৈছোঁ, মাছ দুটা ধৰি আনিলোঁ। কিন্তু আপোনালোকক আৰু যদি পিছলৈ পাওঁ দেখাই থাকিম বাৰু, চাই থাকক। আমাৰ ভিডিঅ'টো শেষলৈকে থাকে, যদি জালখন দেখাই দে। এইফালে জালখন আছে, ইয়াতে জাল থৈ দিছোঁ, আকৌ পিছত পাতিম। সেইখন জাল আছে, জালখন আমি ইয়াতে থৈ দিছোঁ। এখন জালতে মাছ লাগিছে, আৰু জাল পাতি থৈছোঁ, দেখাই আছোঁ আপোনালোকে, চাই থাকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান মই আছোঁ এই কপিল দলঙৰ মানে ব্ৰিজৰ ওপৰত আছোঁ। চাওক মই ব্ৰিজৰ ওপৰত আছোঁ, আপোনালোকক ধুনীয়াকৈ মই ব্ৰিজৰ তলটো দেখাই দিব চেষ্টা কৰিম। কিমান ফুট হৈ আছে আপোনালোকে দেখা পাব নিশ্চয়। মই চাওক তললৈ মানে গৈ অকণমান দেখাই দিছোঁ, কেমেৰাটো তললৈ নি পেলাই দেখাই দিম আপোনালোকক। চাওক মই ধুনীয়াকৈ দেখাই দিছোঁ, তলটো দেখাই দিছোঁ, চাই থাকক, চাই থাকক, চাই থাকক, চাই থাকক। দেখিছে চাগে পানী কিমান ফুট, দেখিছে আপোনালোকে নিশ্চয়। এইবিলাক চাওক কিমান ফুট। বৰ্তমান দলঙৰ মই মাজত আছোঁ, এইফালেও মানে আছে, এইফালেও আছে। মই বৰ্তমান দলঙৰ মাজতে আছোঁ। মই ইয়ালৈ আহিছিলোঁ, চাইকেল লৈ আহিছিলোঁ। দলঙৰ ওপৰত আছোঁ মই এতিয়া, গৈ আছোঁ পথাৰলৈ। দলঙৰ ওপৰত আছোঁ মই এতিয়া, গৈ আছোঁ পথাৰলৈ গৈ আপোনালোকক মানে লগ পাই আছোঁ। চাই থাকক, য'ত মই ভিডিঅ' আৰম্ভ কৰিছোঁ তাত মই ভিডিঅ' শেষ কৰিবলৈ গৈ আছোঁ। এতিয়া মই দলঙৰ ওপৰৰ পৰা গৈ আছোঁ পথাৰত, আপোনালোকক মই পথাৰতে গৈ লগ পাই আছোঁ। বলক যাওঁ আমি পথাৰলৈ। চাওক মই দলঙৰ পৰা একেবাৰে আহি পেলাই পাই গ'লোহি, পথাৰৰ মাজত পাই গ'লোহি। কাৰণ অথনি মই য'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ এইখিনি জেগা মই আহি পাই গ'লোহি। চাওক চবফালে পানী। মই পানীৰ মাজতেই আছোঁ, আৰু ৰাতিপুৱা মই আহাতকৈ বৰ্তমান বেছি পানী হ'ল এতিয়া। মই এতিয়া ঘৰলৈ যাওঁগৈ, আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ সেইফালে কেনেকুৱা পানী হৈছে পাৰিলে কমেণ্টত জনাই দিব। আমাৰ ইয়াতকৈ বেছিয়ে নে কমেই নে কেনেকুৱা হৈছে পাৰিলে কমেণ্টত জনাই দিব। আৰু ইয়াৰ পিছত কিবা এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। আজিলৈ ভিডিঅ'টো বাই বাই।